লগনটো কোনেও পাত্তা নিদিয়ে দেখোন আপিতো নেদে আপাও নিদিয়ে দেখোন কিয় দিব বেকাৰ চলি না হাও এইটো আমাৰ চুবাৰ হয় না কি কৈছা এতিয়া আকলা আকলি বহুত দিন দেখা নাই হাও হ'ব দেখোন ক'ত গৈছিলি তই ইমান দিন দেখাই নাছিলো দেখোন আই এম জাষ্টিন নট ঠগৌ কি জাষ্টিং তইচোন আগতে এই বিপদৰ দোকানত বন্ধা আছিলি এতিয়া চেঞ্জ হলি নেকি হার প্রত্যেকা এক দিন আত্রিয়ে মানে সবরে দিন আহে পাঁচ বাদ দে ফিউচারের কথা ভাব না এতিয়া মই ক'ত থাকো জানা মানালী বাহ মনালীত কি কাম কৰে তই মনালীত মানে চা ভাইটি তোক মই ক'লে তই বিলিভ নকৰিবি বিলিভ মানে কিনো বিলিভ মানে তই নাজ না বিলিভ মানে অসমীয়াত বা কি বুলি কয় মনালীত অসমীয়া নচলে না সেইকাৰণে সেই বুলি মই অসমীয়াটো বাদ দে নাই দিছোঁ আৰু তই কি কৈছিলি বিলিভ মই কৈছি ৰ মোৰ বিলিভ মানে অসমীয়াতকৈ বিশ্বাস তই বিশ্বাস নকৰিবি হ'লেও তই শুন মোৰ মানে মনালীত 10-12খন মানে 15 ষ্টাৰ হোটেল আছে হা 15 ষ্টাৰ হোটেল আছে মই 5 ষ্টাৰ হোটেলত দিলে শুনিছিলোঁ 5 ষ্টাৰ হোটেল কি 15 ষ্টাৰ হোটেল কি 1000 ষ্টাৰ হোটেলো আছে তই কি বুজিবি গাঁৱত থাকি চোন এতে ভাই মনালীত মোক এটা কাম দিবি নেকি মই গ'লোঁ মনালীত তোক নিবা পাৰা যাব তোক মই হোটেলত মেনেজাৰৰ কামটো দিম তই মাহত 5-6 লাখ টকা আৰামত কামাব পাৰিবি হ'ব দে 5 লাখ টকা কামাব পাৰিম না পাৰিবি হয় নেকি দে মই এতিয়া যাওঁ দে মোক নাই বজাৰ কৰিব যাব দিছিল ৰচোন ৰ 500 টকা এখন দি যাচোন মোৰ তাতে 500 টকা নাই মোৰ তাতে 200 টকা আছে মই বজাৰ কৰিব যাব হয় এখানে দি যাম মই ক'ব মেনেজ কৰিম মই ক'ব মেনেজ কৰিম দে 300 টকা ক'ত মাথা মাৰোঁ মই যাওঁ দে তই থাকবি কামটো তোক মই কম এটা গেলি চালা কি চিফা চলি আহি 500 টকা পিছতে 200 টকা দিছি হ'ব দে কিবাকে বুদ্ধি কৰি কিনে 200 টকাটো উলিয়ালোঁ যাওঁ দে হেল্ল' জান কি কৈছ হে ৰ'বা তোমাৰ খালি বিয়াকে থাকোঁ মই এতিয়া বিয়া পাতিব নোৱাৰোঁ কেনে নকৰা তুমি মোক সৰুৰে খাই পোৱা এতিয়া বিয়া পাতিলি মই তোমাকে ভাল পাওঁতো এজন মই তোমাক পিছত ফোন কৰি আছোঁ ৰ'বা प्यार का मामला है जनाब উঠ কৰি শুনে তোক 2 বছৰমান দেখা নাছিলোঁ ক'ত আছিলি नंबर 1 आई एम नॉट ठगो नंबर 2 आई एम জাষ্টিং আৰু এতিয়া মই মনালীত থাকো মানালীত থাকা হেলা বাদ দিছো এতিয়া ফোনত কি কথা পাতিছিলি তই জাষ্টিন দাইতে কি কবি মোৰ এটা গাৰ্লফ্ৰেণ্ড আছে তাইক বোলে মই এতিয়া বিয়া পাতিব লাগে আৰু তই কচোন মোৰ একটা কথা নাই মই তাইক কেনেকৈ বিয়া পাতো আৰে চিন্তা নকৰিবি ভাইটি মই আছো না পিছে কি কবি মই অলপ আগতে কেটৰিনাক ব্ৰেকআপ দিলো তো আৰু এটা ফোনটো কৰি লওঁ হেল্ল' জেকলিন I love you. Can you accept my proposal? I call you back. দেখছি আমাক প্রপোজ করে আমার এই আমি 2 দিন থাকো 2 দিন বেলেগৰ লগত মই যে ক'লো কেটৰিনাক বিদেখাই কৰিলোঁ ব্ৰেকআপ দিলোঁ এই আৰু হ'ব যা তোক মই লৈ যাম মানালীত তাতে মই এটা তোক কাম দিম তই মান্থলি 1.5 লাখ 2 লাখ টকা কামাব পাৰিবি দেওবৰতে কি কাম হ'ব যা তাতে তোক মই হোটেল মেনেজাৰৰ কামে দিম যা দেওবৰতে সেই কাম নপদে মেনেজাৰ ৰাতিব পাবি তাতে তই লিপষ্টিকৰ গন্ধে চাবি না পাৰফিউমৰ গন্ধে চাবি যিমান ধোগা আপি লাগে তই সিমান ধোগা আপি পাবি হয় নেকি এই ঘৰ তোক পতে দেওঁ মই এটা हेलो सुनन्या तुम अपने बॉयफ्रेंड को एरी दो मैं ताके तुमको फाल बॉयफ्रेंड दूंगा मैं अहा माहत उसको লৈ যাইছো तुम अपने बॉयफ्रेंड को छोड़ दो ठीक है बाय बाय তোর কাম হয়ে গেছি তই অলবি এটা কম বেছে নাচবি তো আৰু তই তোক দি দেবে ৰ দে এই জুখনি জিয়াক জল হস্তি বাইপে জিয়াক তোর মাঝবি আর রিস্তা নাই ব্রেকআপ যা যা কাটি দিলো ঠিকে কৈছা তই এটা তোর তো কাম হলে তোর মোবাইলটো দি মোক নিবি নেকি মোবাইলটো দি জানি তোর কাম হইছে রক অলবি খালি কা তই মোবাইলে নিবি যা যা মোনালি দেবি পাইছো Sucumeli salta Daqui lunge tu maquê Sucue Siri palu matate Mono mi Tumi ei ki jani Junge khori
ক'ৰ প্ৰায় গুৱাহাটী আছে বোধা আগতে হৰেণ দুখুৱে কি খবৰ খবৰ কি কৰবি আমি আন গাঁৱৰ মানুহ খেতি কৰি আছো দে আৰু মোৰ নাম থব নহয় নহয় মোৰ নাম জাষ্টিন হে মই নাম বদলি দিছো আৰু মই গুৱাহাটীত নাথাকো মানালীতে থাকো মোক দেখিছা এতিয়া মই এতিয়া মালদাৰ মানুহে ঘড়ীটোৰ নাম কি জানা ৰলেক্স আৰু এই মোবাইলটো কি জানা আইফোন 21 Pro Max কম্পিউটাৰৰ অলপ টাইম সপোন পাইছে হেল্ল' বৰষা কোৱা কি 25 লাখ হৈ যাব তোমাৰ বিয়া বুলি আৰু গিফ্ট দি দিম হনিমুনত কোনদিনা আহিবা ভাস্কৰ ভাল ঠিক আছে বাই হ'ব দিয়া আৰু তোমাক 25 লাখটো দি দিম মই বিয়া বুলি আৰু ঠিক আছে বাই বাহ তোৰ যেন ভাই তাম পইচা কি তামাম পইচা এতিয়া হনিমুনত আহিব দে মনালীক মই যাম ভাস্কৰ আৰু বৰষা আহিব মনালীক ৰচোন ৰ তই গুৱাহাটীত পাণ তামোলৰ দোকান দিবলৈ তই গাঁৱত আহি চলিগালাৰ আগত ৰেবেল দিয়া মনালীত থকা বৰষাৰাণী বিয়া পতা তই নহয় তোক ৰচোন আছে নহয় ৰচোন দোকান নোচোৱা চলেৰে লাজতে চালো মই তোমাকে চাব কি হলে দেখছা নাই মোক মাৰিব আহিছিল কিয় পিছে ই মোক মানালীত চাকৰি দিব আৰু মানালীৰ সোণালীক মোক ফটো দিব আৰু ই মোক মানালী হোটেলৰ মেনেজাৰ কৰি দিব তাক নাম দিবি ই তহঁতক বেল বনাই আছে ই ঘৰত তামোল পাণৰ দোকান দে কি ক তামোল পাণ দোকান দিব কৈছে গুৱাহাটী দি কি কয় ই মোৰ তাৰ প্ৰায় 200 500 কিমান নিছি মেনেজাৰ কৰি দিব বুলি কৈছিলে চাকৰি দিম বুলি মোক মোটা পাহি মোবাইলো নিছে মাৰ তুন্দে মোক অৰিজিনেল কেমেৰা তুন্দৰে বদলা ল'ম মই হাই ফ্ৰেণ্ডছ আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বুটামটো টিপি দিব আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিব দিন 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 দিনক দিন নাচো নাচো দিন 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 দিনক দিন নাচো নাচো চিনাকি বিহু পাখি মনতে পেলাই লৈ